बिटिसि हालामनि रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां। हाग्रामा महिलारि दैदेननाय बिटिसि सोरखारा एलपि आरो इउपिनि थाखाय फैगौ 2026 मायथाइनि जानुवारिसिमाव एपइन्टमेन्ट होनो थांगासिनो। स्टुडिय'आव आं मलेन बसुमतारी। सोलिफु बिटिसि सोरखारनि नाजानायाव जानानै थांनाय गोजां बोथोरनि रां बावजा जथुम्मायाव दिखांजानाय आयदानि फिथाइ बायदियै सोलोंथाइ आयदायाव गासै मोननै केटेगरियाव भेकेन्सि पस्ट ओंखारनायनि खौराङा गोबां रायजो राजाफोरनि गोसोखौ गोजोन होनो हादों। बिटिसिनि सोलोंथाइ बिफाननि इएम रबिराम नार्जारिया खौरांगिरिफोरनि सिगाङाव फोरमायथिदों गासै मोननै केटेगरिनि भेकेन्सि। सेथियाव एलपि इउपिनि थाखाय गासै भेकेन्सि दं 984 आरो बैफोर भेकेन्सिखौ सुफुंनो थाखाय एसआइनिफ्राय मोननांगौ एप्रुभेलखौ मोनबाय होननानै फोरमायो बिटिसिनि इएम रबिराम नार्जारिया। जायफोर बिजाथिफोरा क्वालिफाइड जाबाय बिसोरनो एपइन्टमेन्ट लेटार गथायनायखौ थाबैनो जागायगोन। दाजानाय नायबिजिर आरो सायख' आफादा जोबोर जोथोनै बिजिरदों एपइन्टमेन्ट मोननाय बिजाथिफोरखौ आरो लोगोसे मोनफ्रोमबो डकुमेन्ट्सफोरखौ। जायनि फिथाइ महरै फैगौ 2026 मायथाइनि जानुवारिसिमाव सायख'जानाय बिजाथिफोरखौ एपइन्टमेन्ट होनो हागोनखौ आसा खालामदों होननानै फोरमायो इएम रबिराम नार्जारिया। नैथियाव गासै 901 सा ग्रेजुवेट आरो पस्ट ग्रेजुवेट फोरोंगिरिफोर दं आरो बिसोरनि थाखायबो एपइन्टमेन्ट होनायनि मावफारिखौ जागायबाय। माखासे मोजां रोंगौथि गोनां सोलोंथाइ थानाय बिथांमोननि मोनसे आफाद दानो आखायाव लादों आरो आफाद दाखांनायनि उनावनो एडभार्टाइजमेन्ट आरो इन्टारभिउ लानाय जागोन। गासै थिसनथाइनि मावफारिफोरा लाखुमायाजासे महरै ट्रेन्सपेरेन्ट आरो क्वालिफाइड बिजाथिफोरखौ थिखानाय मासियाव मोनथावना आरो गुन गोनां बिजाथिफोरखौ फोरोंगिरिनि मासियाव थिसनथाइ होगोन होननानै फोरमायो इएम रबिराम नार्जारिया। এমালগেশ্যনৰ প্ৰক্ৰিয়াটো সেইটো কণ্টিনিউৱাছ প্ৰচেছ। আমি চাই আছোঁ যে একেটা মানে কি কয় কম্পাউণ্ডৰ অধীনত যিবিলাক স্কুল আছে এলপি এমই ক'ৰবাত যদি একেটা ঔষধৰ মাজতে যদি আছে সেইবিলাক আমি এমালগেমেশ্যনত আনিছোঁ আৰু ক'ৰবাত হাইস্কুল এলপি স্কুল এমই স্কুল একেলগে যদি আছে ইয়াৰো এটা এমালগেমেশ্যনৰ মানে এই কামবিলাক আগতেও কৰিছিলে এতিয়াও কৰিব লগা নিশ্চয় কেইটামান আছে। সেই দিশটো চোৱা চিতা কৰিবৰ কাৰণে ক'ত আৰু কিমানটা স্কুল তেনেকুৱা ধৰণৰ এমালগেমেশ্যনৰ কাৰণে আকৌ কৰিব লগা বাকী আছে। এই কামখিনি কৰিবৰ কাৰণে লিষ্ট প্ৰস্তুত কৰিবৰ কাৰণে ডাইৰেক্টৰ এডুকেশ্যনক ইতিমধ্যে নিৰ্দেশ দিয়া হ'ল। ভেকেণ্ট পোষ্ট আমি দুটা কেটেগৰীত আছে। ফাৰ্ষ্ট কেটেগৰী হ'ল আমাৰ এলপি ইউপি ইয়াৰ কাৰণে যিখিনি ভেকেঞ্চি আছে এই ভেকেঞ্চি টোটেল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যিটো এছআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছোঁ। আৰু অচিৰে আমি এই 984 পোষ্ট যিটো আছে এলপি ইউপি যিসকল টেট কোৱালিফাইড আমাৰ কেণ্ডিডেট আছে এওঁলোকৰ আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছোঁ আমাৰ স্ক্ৰুটিনি এণ্ড ছিলেকশ্যন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেণ্টছবিলাক তন্নকৈ ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছোঁ মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইণ্টমেণ্ট টিচাৰ এপইণ্টমেণ্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইণ্টমেণ্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশ্যনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে এখেতসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছোঁ। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰ্টাইজমেণ্টৰ ব্যৱস্থা কৰিম আৰু ইণ্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ ছাকচেছফুল কোৱালিফাইড এই টিচাৰ মানে কি কেণ্ডিডেটবিলাকক টিচাৰৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব। এপইণ্টমেণ্ট পিয়ৰলি ট্ৰেন্সপাৰেণ্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইণ্টমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিম।